আজি পিছে ভিডিঅ'টো পানী তোলা পৰ্বৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। পিছে বিয়াৰ পানী তোলা নহয় দেই, আমাৰ ওচৰৰে টিকলি এজনীৰ অন্নপ্ৰসন আছিলে, তাৰ কাৰণে পানী তুলিব গৈছিলোঁ। কিন্তু মইহে ভালকৈ ৰেডি নোহোৱাকৈ গৈছিলোঁ। ঘৰত আহি কিনে আকৌ ৰেডি হৈ মন্দিৰত গ'লোঁ, যিহেতু মন্দিৰত ভাতমুখত দিয়া দিব। তো সেইকাৰণে তাত গৈ পাই প্ৰথমতে কেক কাটিলে। কেক কটা হোৱাৰ পিছত আকৌ মায়ে এইফালে ধুনীয়াকৈ চাহৰ বস্তুবোৰ ঠিক ঠাক কৰি আছিল, যিহেতু চাহ পানীও খোৱা হ'ব। বাৰু আপোনালোকে মোৰ মিনি ব্লগবোৰ তেতিয়াহে আপোনালোকে মোৰ ৰিলচবোৰ চাবলৈ পাব তাত। আৰু ইয়াত ধুনীয়াকৈ আমি ফটো চটো উঠিলোঁ। ফটো চটো উঠাৰ পিছত এপাক মন্দিৰটো ঘূৰিলোঁ। আৰু এয়া হৈছে মাইনু। তাইক চাগে আপোনালোকে মোৰ আগতে মিনি ব্লগবোৰত দেখিছিলে। তো তাইক বহুত দিনৰ মূৰত লগ পাই তাৰপিছত মাহী আহিলে। তাৰপিছত আমি ভাতমুখত দিয়া নীতি নিয়মবিলাক চলি আছিল, সেয়া চাবলৈ গ'লোঁ। ধুনীয়াকৈ চাই কিনে হাতত কুপন লৈ আমিও গ'লোঁ ভাত খাবলৈ, যিহেতু মন্দিৰত ভাত খোৱাৰ ব্যৱস্থা হয়। তো ধুনীয়াকৈ আমি সোমাই গ'লোঁ ভিতৰলৈ ভাত খাবলৈ বুলি হাতত কুপন লৈ। পিছে আজিৰ মিনি ব্লগটো ইমানেই আছিল। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নেক্সট মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।